নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে আমাৰ SSC CGLৰ কাৰণে প্ৰায় 20,000 পোষ্টৰ কাৰণে এইবাৰ নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাইছে। কিন্তু আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য এইটোৱে যে বন্ধুসকল, আপোনালোকৰ হাতত অনলাইন এপ্লাই কৰাৰ দিন কিন্তু একেবাৰে নাই। কাৰণ 8 অক্টোবৰ তাৰিখে হৈছে আপোনালোকৰ লাষ্ট ডেট। গতিকে আপোনালোকে যিমান সোনকালে পাৰে তিমান সোনকালে আপোনালোকে অনলাইন এপ্লাইটো কৰি দিয়ক। কাৰণ কিয় চাওক, SSCত এইবাৰ বহুত ধুনীয়া ধুনীয়া পোষ্ট আছে আৰু কি ঠিক এইবাৰে হায়েষ্ট পোষ্ট ওলাইছে। বহুত পোষ্ট, 20,000 পোষ্ট কিন্তু ইমান কম পোষ্ট নহয়, বহুত পোষ্ট হয়। গতিকে আপোনালোকে যিমান পাৰে সোনকালে বন্ধুসকল এপ্লাইটো কৰি দিয়ক। লগতে মই আপোনালোকক এটা কথা কওঁ বন্ধুসকল যে আপোনালোকে কেতিয়াও নাভাবিব যে যিদিনাখন লাষ্ট ডেট আছে সেইদিনাখন এপ্লাই কৰিম। চাওক, সেইদিনাখন কিন্তু নেটৱৰ্কৰ বহুত প্ৰব্লেম দিয়ে আৰু ছাৰ্ভাৰ বহুত প্ৰব্লেম দিয়ে। কাৰণ কিয়, বহুত মানুহে সেইদিনাখন এপ্লাই কৰে, গতিকে ছাৰ্ভাৰ বহুত প্ৰব্লেম হয়। গতিকে আপোনালোকে লাষ্টৰ দিনাখন এপ্লাই কৰিম বুলি কেতিয়াও নাভাবিব, যিমান পাৰে সোনকালে আপোনালোকে এপ্লাইটো কৰি দিয়ক। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেল আৰু OBCৰ কাৰণে 100 টকা, বাকী সকলোৰে কাৰণে ফ্ৰী, 1 টকাও নালাগে। আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে কেৱল BA পাছ। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, BA পাছ আপোনালোকে এপ্লাই কৰিব। যিসকলে এইবাৰ BA 6th চেমৰ এক্সাম দিছে তেওঁলোকেও কিন্তু এপ্লাই কৰিব পাৰে। গতিকে বন্ধুসকল, মই আপোনালোকক আকৌ কৈছোঁ যে ধুনীয়া ধুনীয়া পোষ্ট আছে এইবাৰ, আপোনালোকে সোনকালে এপ্লাইটো কৰি দিয়ক। কাৰণ আপোনালোকৰ হাতত সময় একেবাৰেই তাকৰ। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক অনুৰোধ কৰিছোঁ বন্ধুসকল, অতি সোনকালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ এনেকুৱা চৰকাৰী চাকৰিৰ খবৰবোৰ আপোনালোকে মোৰ এইটো চেনেলৰ পৰাই পাই থাকিবলৈ সক্ষম হ'ব। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল। জয় আই অসম।